অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি আহিছে আমাৰ হুজাই লৈ ৰব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এখন গামোচাৰে তেওঁলোকক মানে সম্বৰ্ধনা জনাইলোঁ কাৰণ যিহেতু বহুত দূৰৰ পৰা আহিছে আৰু এখেত হ'ল বা বাইদেউক চিনি পাইছেনে আপোনালোকে আৰু এখেত আপোনালোকে যাৰ কথা কৈ আছিলোঁ শাহনৱাজ দা মোৰ এজন প্ৰিয় দাদা আহিছে গুৱাহাটীৰ পৰা কৈছে তহঁতৰ হুজাই আহি আছোঁ মই কৈছোঁ আহি যাওক দাদা বিন্দাছ আহি যাওক আহি এতিয়া ইমৰান দাৰ ঘৰত লৈ গৈ আছোঁ কাৰণ এইখন আমাৰ হুজাই জিলাৰ ভিতৰত এখন আটক ধুনীয়া ঘৰ আৰু আমাৰ এনেকুৱা ঘৰ আৰু হুজাই জিলাত বহুত কম আছে সেইকাৰণে ইমৰান দাৰ ঘৰত লৈ আহিলোঁ আৰু ইমৰান দা ওলাই আহিছে মানে সন্মান ৰেচপেক্টৰ খাতিৰত এতিয়া বা মোৰ ওপৰত পূৰা খং ৰেডিয়েশ্যন ব্লুত তেওঁৰ শ্ব' হৈছিলে মানে ছিংগিং তেওঁ এজন ছিংগাৰ তো মই যোৱা নাই মই কৈছোঁ মই পাহৰি গ'লোঁ শাহনৱাজ দা অকল চিৰিয়াছ নাথাকে এজন বহুত জমনি পাৰ্চন চাওক মোক কিবা বাদাম খুৱাই দিছে মই কিবা কৈ আছিলোঁ ইম্পৰ্টেণ্ট মোক বাদাম খুৱাই মুখখন বন্ধ কৰাই দিলে আৰু আজি ফাৰ্ষ্ট টাইম শাহনৱাজ দা আহিছে আমাৰ নীলবাগানত আহিছে যিহেতু খুৱাব পাৰোঁ নোৱাৰোঁ এইটো ডাঙৰ কথা নহয় প্ৰথম অসমৰ স্বাভিমান ফুলাম গামোচাৰে তেওঁৰ আব্বা এখেতত আৰু তেওঁৰ আম্মাক মানে সম্বৰ্ধনা জনাইছোঁ আৰু তো বাইদেউক মানে বাক মানে জনালোঁ আপোনালোকে সকলোৱে দেখিবলৈ পাইছে আকৌ এবাৰ দি দিলোঁ আৰু ইয়াত দেখিবলৈ পাইছে খালি মোৰ ভাইটি আহি পোৱা নাই ভাইটি নাই খালি বাকী চব অকল ভাইটি নাই আম্মা আছে আব্বা আছে ভণ্টি আছে খালি ভাইটিটো নাই ভাইটি আছে হায়দৰাবাদত আৰু কাৰণ শাহবাজ তাক বহুত মিছ কৰি আছোঁ আমি একচুৱেলি তেখেত অহা নাই দাদা আহিলে ফাৰ্ষ্ট টাইম বহুত ভাল লাগিলে দাদা আহিছে এইটো ভাল কথা কিন্তু এনেকুৱা বতৰত আহিছে যিটো মানে বৰষুণেই বৰষুণ আৰু কি কৰিব উপায় নাই আৰু চাওক বা তেখেত বেষ্ট ছিংগাৰ হয় আপোনালোকে কাৰো ভিডিঅ' দেখা নাই শাহনৱাজৰ ভণ্টি হয় মোৰ বাইদেউ হয় মোৰ ভণ্টি অলপমান ক্ষীণ হয় কিন্তু উপায় নাই ভণ্টি হয় মানে বহুত ধুনীয়া গান গায় সিদিনা আপুনি ষ্টেটাছ লগাইছিলে উপায় নাপায় লগাওঁ আৰু ভণ্টি হৈ এতিয়া লগাই দিওঁ আৰু উপায় নাই আৰু কপ প্ৰগ্ৰাম কৰি আছিলে বহুত ধুনীয়া গান গায় এদিন আপুনি বহুত ধুনীয়া হৈছিলে আপুনি আমি দেখাত একে নেকি একে লাগে ভাইটি আৰু আপুনি পুৰা ভণ্টি আৰু মই ভণ্টি আৰু আপোনাতকৈ অলপ ধুনীয়াতে বন্টিক বহুত জ্বলাই কিন্তু আৰু ফাইনেলি আমি পাই গ'লো আমাৰ ৰেষ্ট হাউচ কাৰণ ইমান দূৰৰ পৰা যিহেতু আহিছে কষ্ট কৰি আমি সন্মান দিয়াটো আমাৰ একান্ত প্ৰয়োজন আৰু পাই গ'লি হিবাক ভাই ইমান মৰম লগা ছোৱালীজনী ডেকাৰ লগে লগে ওলাই আহি গ'ল কিন্তু মোৰ কুলত অহা নাই চানৱাজৰ লগত তাই পুৰা মিলি গৈছে পুৰা জমিছে আৰু চাওকচোন আজিকালি ল'ৰা ছোৱালী তো মই তেওঁলোকক ঘৰৰ ভিতৰত লৈ আহিলোঁ আৰু এয়া হ'ল শাহনৱাজৰ আব্বা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ছিনিয়ৰ এডভোকেট হয় বহুত ডাঙৰ এজন এডভোকেট হয় আৰু লগতে হিবা কেনেকৈ বহিছে চাওক আৰু তেওঁলোকক বহিবলৈ দিছোঁ আৰু তেওঁলোকৰ আম্মা আৰু এয়া হ'ল বা আপোনালোকে যাক দেখিবলৈ পাইছে আৰু এতিয়া কোনোবাই ফোন কৰিছে শাহনৱাজক মানে ক'ব ৰ'ব ইমৰানৰ ঘৰত আছোঁ মই মুখেদি কথা কয় নাই ইমৰান এখেত আৰু আছিল আমাৰ হুজাইৰ কোনোবা মানে লগ কৰিব বিচাৰি আছিলে তো মই বুজাই দিলোঁ ক'ত আছে কিমান এক বছৰ চাওক হিবা সিদিনা মোৰ ভিডিঅ'ত কেনেকৈ কান্দি আছিলে আজি শাহনৱাজ আহিছে আৰু হিবাৰ কেনেকৈ বহিছে চাওকচোন এইবাৰ তুমি চিনি পাইছানে যি কি নহওক আদাৰদাৰ ছোৱালীজনী কিন্তু বহুত কিউট চাওকচোন আপোনালোকে ইমান মৰম লগা ন দেখাৰ পিছত অকল কুলত লোৱাৰ মন যায় মইতো গ'লে তাইক লৈয়ে থাকোঁ গোটেই দিন কিমান হিবা মানে বহিছে কেনেকৈ চাওকচোন আপুনি পুৰা মানে ষ্টাইলত বহিছে ঐ বা ভালে আছা আজাৰ কেফেখন চলি আছে নেকি বা দাদা যে কেফে এখন খুলিছিলে অনলাইন চলি আছে নেকি কেফেখন কেফেখন ভাল চলি আছিল কেনেকৈ হৈছিলে কৈ দিয়ক বাক ভাল হোৱা নাই কৈছে ভাল মই সেইদিনাখন চিকেন পকৰা খোৱাতে মই যে খং উঠি গৈছে যে মোৰ সেইটো মনত পৰি গ'ল মোৰ আপোনাক মই তেতিয়া চিনি মই নাজানো নহয় শাহনৱাজৰ ভণ্টি এজনী আছে বুলি পিছতে মই গম পালোঁ ঘৰত যোৱাৰ পিছত আছে বুলি আপোনাৰ শাহনৱাজ দা গৈছে হাত দাও গোটেইকেইটা গৈছে আম্মা প্ৰেজেণ্টটো মই কৰিব এট প্ৰেজেণ্টটো মই কৰিব তোমাৰ বাবক বা বুলি ক'ব পাৰি বাইদেউ বুলি ক'লে অলপ বয়সৰ টাইপৰ লাগে ন বাইদেউ বুলি ক'লে মানে অলপ আৰু এয়া আছিলে ইমৰান দাই আয়োজন কৰা অলপ মৰম আৰু ভাত চাতটো নাখায় যিহেতু ফল ফ্ৰুটৰ অলপ আয়োজন কৰিলে ইমৰান দাই
এখাত হ'ল মোৰ বা আপোনালোকে দেখিবলৈ পাইছে কেইদিন পিছত চাব কি কৰে অসমত পুৰা খলকনি সৃষ্টি কৰিব আৰু কেইদিন পিছত বৰ বেষ্ট ছিংগাৰ আপোনাৰ আজি মধুৰ কিন্তু মোক চাবলৈ নাহে কিন্তু মোৰ ইভেন্টত নাহে এই নেক্সট যাম চানাল দা ক'ব লাগিব না আপোনাৰ নাম্বাৰটো নাই মই ষ্টাৰত চাব নোৱাৰো চানাল দা মোক ক'ব লাগিব হয় এতিয়া যাম আপোনাৰ ইভেন্ট চাব যাম মানে যাৰ পৰা লাভ হয় মানে তেওঁলোকে ৰেচপেক্ট কৰে তেনেকুৱাতো বেলেগ একো নহয় ন সৰু নহয় আহি যাবা যে চানাল দাৰ কোনো আহি যাবা আংকল আপুনিতো আপোনাৰ ইয়াতো চিনিয়ৰ এডভোকেট বা আপোনাৰ যুগত তেনেকুৱা মোবাইল চোবাইল নাছিলে বা মোবাইলৰ লগতে বা কিবা মুক্তকৈ প্ৰতিবাদ কৰাৰ তেতিয়া এনেকুৱা নাছিলে বৰ্তমান যে উকিলসকলে বহুত উকিলে মই দেখিবলৈ পাওঁ আপোনাৰ মোবাইলটো লৈ তেনেকুৱা ভিডিঅ' বা প্ৰতিবাদ কৰা দেখা পোৱা যায় বা কি দেখা পায় বা তেওঁলোকৰ এইবোৰত আপুনি কিবা ভুল বিচাৰি পায়নে নে কৰি আছে কৰি থাকক আপুনি কি কয় এই সম্পৰ্কে বহুত ভুল আছে আইনৰ কথা কওঁতে বহুত ভুল কৰে ন বহুত ভুল আছে সিহঁতৰ চবৰে আমি ক'ব নোৱাৰোঁ নকওঁ বেয়া পাব কৰে সেইকাৰণে নকওঁ বহুত কৰে ন এনে দেখাতে দাবী কৰি কথা কয় কিন্তু দাবী কৰি কথা তাৰমানে ভুল থাকে ভুল মই বাবুকে দেখুৱাই আইনৰ বিষয়ত সেইটো ভুলটো ভুল হয় ন ভুল আইনৰ ভুলটোতো এইটো পেনেল বস্তুটো এটা আইন আছে পেনেল প্ৰভিজনৰ আইন আছে IPC বুলি কয় ভয় দেখুওৱা মানুহক এনে ফোনত চিজনি কৰা নাইবা এনে ফিজিকেলি ভয় দেখুওৱা এটা শাস্তি আছে এইটো আৰু যদি এজন যদি ভাল উকিল হ'বলগীয়া হয় যিহেতু আপুনি শ্বাহনাৱাজৰ এনেইতো আপুনি সম্পৰ্কত দেউতা সম্পৰ্কত আব্বা কিন্তু তো আপুনি এজন তেওঁৰ ছিনিয়ৰ আপুনি শিকাইছে তেওঁ তো এজন ভাল উকিল হ'বলৈ হ'লে কি কৰিব লাগিব বা কেনেকৈ পঢ়াৰ উপৰিও বা পঢ়া শেষ হোৱাৰ পিছত কি কৰিব লাগিব আপুনি কি কয় এই প্ৰফেশ্যনটো মানুহে যিমান সহজ কৰে সিমান সহজ নহয় এইটো ভাল এজন উকিল হ'ব লাগিলে তাত অধ্যৱসায় লাগিব তাৰ চেষ্টা লাগিব একনিষ্ঠ চেষ্টা লাগিব আৰু বিশ্বাস লাগিব যে মই অতি নাযাওঁ জীৱনত বহুতখিনি বাধা আহিব কিন্তু বাধাখিনি তই পিছুৱাই যাব নোৱাৰা সেইটো তাই আগুৱাই যাব লাগিব এটা হেঁপাহ কৰিব লাগিব ইচ্ছা থাকিব লাগিব চেষ্টা কৰিব লাগিব আৰু ষ্টাডিটো মষ্ট ইম্পৰ্টেণ্ট বস্তু উইদাউট ষ্টাডি ভাল কৰি কেতিয়াও হ'ব নোৱাৰে আৰু আহি উপস্থিত আমাৰ হোজাই জিলাৰ ব্লগাৰ আৰু সাংবাদিকসকল তেওঁলোকে ইণ্টাৰভিউ কৰি আছে বিশ্বাস না মনৰ মাজত লাগে না যে আমরা ইনো আইয়া যে সারো লগ পাইমু করি 100% মন লাবালা লাগে একদম আচৰিত লাগে যে সারো লগ পাইমু করি আৰু এয়া বাৰ চাগে ভাবি আছে এওঁলোকে কি বা কৈ আছে কি বকি আছে একচুৱেলি এইটো আমাৰ ঘৰুৱা ভাষা হয় বাই ব্যস্ততাৰ মাজতো যে দাদাই সময় দিলে একচুৱেলি মোক কৈছে জাষ্ট যে হোজাই আহিম তোৰ লগ পাম মইতো ভাল পাইছোঁ যিহেতু যোৱাকালি ৰাতি তো মই 2,000 মানুহক মাতি দিছোঁ ইমান মানুহক মাতিব পৰা নাই পানী খাটো গলত বুজিব তো খাই গজব বেজতি আপুনি মানা কৰিছো বুলি কৈ দিয়ক নহ'লে মানুহে মোক বেয়া পাব কি মানা কৰিছো আপুনি মানে গোটেই মানুহক মাতিবলৈ মানা কৰিছে না মই মানা কৰিছিলো তই ইমান মানুহ মাত্ৰ সেইটোতো মোৰ বেয়া লাগিছে গোটেই বেয়া হৈছো মই কাৰণ মই অলপ মোৰ ওচৰৰ পাজৰে যিকেইজনক পাইছোঁ মই নহয় এতিয়া মানুহ এতিয়া ভাইটি এজন মানে ৰাস্তা বেয়া কষ্ট কৰি আহিছে সেইটো মোৰ বেয়া লাগে কাৰণ আহাটো বেয়া বেলেগ কথা কিন্তু মোৰ কথাটো কি মই আৰু সময় দিব পাৰিলে ভাল লাগে না বহি কথাটো মানে পাৰিলে ভাল লাগে এতিয়া অলপ সময় এতিয়া যাবই হৈ গ'ল মোৰ সেইটো বস্তু বেয়া লাগে নেক্সট টাইম একদম ৰাতিপুৱা আহিম কেতিয়া আহিব কথা দি যাওঁ মানে মই অলপ মানে কি মই অলপ জোৰত কথাটো কৈছোঁ কিয় জানে মানে দাদা মোৰ একেবাৰে ঘৰৰ নিচিনা মোৰ নিজৰ দাদা বুলি ভাবোঁ আৰু নিজৰ বুলি হোৱাৰ পিছৰে পাৰে ন যেনে তেনে ক'ব পাৰি আৰু সকলো তো সেইকাৰণে আপোনালোকে বেয়া নাপাব আপোনালোকে ইমান চিনিয়ৰ এডভোকেট কেনেকুৱা কথা পাতি আছে মোক চিকেন বনাইও খুৱাইছে বাৰু একেলগে মানে গুৱাহাটী আছিলোঁ ন মই বহুত দিনটো দাদাৰ লগত গোটেইবিলাকৰ দাৱাত দিলে আমাৰ ঘৰলৈ ইনশাল্লাহ তো আহিল সকলো বহুত বেছি ভাল লাগিল আৰু আশা কৰিছোঁ বহুত কম দিনৰ ভিতৰত আহিব ইয়াতে আৰু এইটো হ'ল মোৰ ভাইটি ৱাচিফ নিদিওঁ কাটি থেংক ইউ তুমিও আহা ঠিক আছে সব লৈছো মানুহ হেল্প কৰিব লাগে তাকে মই ব্লগটো বনাই লওঁ আৰু এয়া হ'ল মোৰ আচল দুষ্টৰ লগত পুৰা মানে আমি একেলগে কৰি দুষ্ট দিল্লী গুচি গ'ল মানে মই অকলশৰীয়া অনুভৱ কৰি আছোঁ দুষ্ট মানে ব্লগ বনাবলৈ আপোনালোকে দুষ্টৰ ব্লগবোৰ চাব
তেওঁ দিল্লী গৈ পুৰা ফালি আছে আৰু দুষ্টকে মানে আংকুলে মাতি আছে ঘৰৰ ভিতৰৰ পৰা কিবা কাৰণত ইভিনিং আহিছিলে আৰু এতিয়া ৰাতি হ'ল যাবলৈ হ'ল এতিয়া তেওঁলোকক বিদায় দিম আৰু আলহী যাবলৈ হ'ল আলহী অহাৰ পিছত ভাল লাগে যেতিয়া গুচি যায় ন তেতিয়া বহুত বেছি ভাল লাগে কিমান মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে শাহনাজ দাক আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছিল নে শাহনাজ দা তোৰ ভণ্টিটোৰ বাটি ইমান দীঘল দীঘল ন কিবা হিৰো যেন লাগে তো গাইজ বাই বাই আৰু ফ্লেছটো জ্বলাই জ্বলাই ভিডিঅ'টো আজি সমাৰণি কৰিছোঁ আৰু শাহনাজ দা গুচি যাব মন যোৱা নাই দাদাক এৰিবলৈ কিন্তু উপায় নাই আৰু কি কৰিম এৰি দিব লাগিব আৰু দাদা